নমস্কাৰ মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈছোঁ কাৱৈ মাছৰ পিঠাগুড়ি তৰকাৰী আৰু কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টো মাজলৈ। ইয়াত লৈছোঁ বিলাহী, নহৰু, আদা, জলকীয়া, পিঁয়াজ আৰু কেৰাহীটো তেলখিনি গৰম হোৱাৰ লগতে দিছোঁ মই পিঁয়াজ জলকীয়াখিনি আৰু পিঁয়াজ জলকীয়াখিনি ৰঙচুৱা নোহোৱালৈকে মই ভাজি ল'ম। আৰু বাহিৰত বহুত ডাঙৰকৈ বৰষুণ দি আছে, বৰষুণৰ শব্দ শুনা পাই আছে। আৰু ইয়াত দিছোঁ নহৰু আদা বটাখিনি আৰু লগতে দিছোঁ বিলাহীখিনি ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া মই দিছোঁ নিমখ আধা চামুচ, সৰু চামুচেৰে ভালদৰে মিলাই লৈছোঁ যাতে বিলাহীখিনি গলি আহে। আৰু ইয়াত দিছোঁ হালধি গুড়ি আধা চামুচ, বিলাহীখিনি মোক গলি আহিছে। এতিয়া মই দিছোঁ পানী আধা গিলাচ আৰু এতিয়া ইয়াত লৈছোঁ মই 2 চামুচ পিঠাগুড়িখিনি পানী দি পেলাই মিক্স কৰি লৈছোঁ আৰু ইয়াত দি দিলোঁ। আৰু তেতিয়া তৰকাৰীখন ডাঠ হৈ আহে আৰু এয়া উতলি আহিছে। এতিয়া মই দিছোঁ কাৱৈ মাছখিনি আৰু এনেদৰে বনাই খাই পোৱা নাই যদি খাই চাবচোন, আৰু খাই বহুত ভাল লাগে। আৰু মই একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব।